নমস্কাৰ মই এডভোকেট সুমী মেধি লিগেল টক্স উইথ সুমী মেধি অনুষ্ঠানটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এই অনুষ্ঠানটিৰ জৰিয়তে আমি আইনৰ বিভিন্ন কথাসমূহৰ আলোচনা পৰ্যালোচনা কৰোঁ আৰু লগতে আইনৰ ক্ষেত্ৰখনৰ সৈতে জড়িত বিশিষ্ট আইনবিদ আইনজ্ঞসকলক আপোনালোকৰ সৈতে পৰিচয় কৰাওঁ আৰু তেওঁলোকৰ পৰা বহুতো নজনা কথা জানি যাবলৈ আমি চেষ্টা কৰি যাম আজি এটা খুব সুন্দৰ বিষয় এটালৈ আমি ইয়াত আলোচনা কৰিবলৈ আহিছোঁ বিষয়টো হৈছে ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইট বহুত ক্ষেত্ৰত মই এই প্ৰশ্নটোৰ সন্মুখীন হ'বলগীয়া হয় বহুতেই সোধে বিশেষকৈ যিখিনি মানে ক্ৰিয়েটিভ ফিল্ডৰ লগত জড়িত হৈ আছে তেওঁলোক আৰ্টিষ্ট হওক ছিংগাৰ হওক লাইক তেওঁলোকে মানে ফিল্ম ইণ্ডাষ্ট্ৰীত কাম কৰা মানুহখিনিৰ ক্ষেত্ৰতে হওক বা ডিজাইনাৰখিনিৰ ক্ষেত্ৰতে হওক তেওঁলোকৰ বহুতখিনি ডিজাইন চুৰি হয় এই ধৰণৰ কথাখিনিৰ ক্ষেত্ৰত কপিৰাইটৰ বিষয়ে আলোচনা কৰিবলৈ আজি আমাৰ মাজত নিমন্ত্ৰণ কৰি আনিছোঁ এডভোকেট ডক্টৰ পাৰ্থ প্ৰতীম মেধি ডাঙৰীয়াক নমস্কাৰ পাৰ্থ তোমাক স্বাগতম জনাইছোঁ ধন্যবাদ বাইদেউ আপুনি মাতি আনাৰ কাৰণে ধন্যবাদ আপোনাৰ প্ৰগ্ৰেমটো ইমান ধুনীয়া প্ৰগ্ৰেম যাতে আপুনি মোক মাতি আনিছে সুযোগ এটা দিছে ধন্যবাদ বাইদেউ পাৰ্থ তুমি বহুত কাম কৰি আছা তুমি গুৱাহাটী হাইকোৰ্টত ইমান বছৰ প্ৰেক্টিছ কৰি আছা লগতে আপোনাৰ আসাম গভৰ্ণমেণ্টৰো তুমি পেনেল এডভোকেট হিচাপে আছা আৰু লগতে তুমি লাষ্ট ফৰ্মাৰ ফেকাল্টি হয় ন নেশ্যনেল ল ইউনিভাৰ্চিটিৰ লগতে তুমি পলিটিক্সৰ লগতো জড়িত মই জানো বিভিন্ন কাম কৰি আছা আৰু বিশেষকৈ তুমি ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটৰ ওপৰত ভাল কাম কৰি আছা তোমাৰ PhD হয় এইটো টপিকৰ ওপৰতে চ' ভাবিলোঁ আমাৰ এই বিষয়টো আলোচনা কৰিবলৈ খুব বেছি ভাল হ'ব চ' আজি অকণমান বিতংকে বুজাই দিবা গোটেই কথাবোৰ কেনেকুৱা লাগিছে আগতে কোৱা আমাৰ কিমান বছৰ চিনাকি ন হয় বাইদেউ মোৰ বহুত ভাল লাগিছে আৰু বিশেষকৈ আপোনাৰ লগত বহি কেনে যেতিয়া মই এই মোৰ ফেভাৰিট ছাবজেক্ট মই যোনটো ছাবজেক্টত মই কাম কৰি ভাল পাওঁ অধ্যয়ন কৰি ভাল পাওঁ সেইটোৰ বিষয়ে দুই এষাৰ কথা পাতিব পাৰিম সেইটো কাৰণে মোৰ মনটো বেছি ভাল লাগিছে মইতো জানো মানে যেতিয়া আমি প্ৰথম চেম্বাৰত আছো পাৰ্থ এজন চোকা ল'ৰা মোৰ কনচেপ্ট সেইটোৱে আছিলে আপোনালোকে মৰম কৰিছে বাইদেউ নাই তাকে তুমি বহুত ভাল কাম কৰি আছা দেই মানে চ' খুব ভাল লাগিছে আজি আমি এতিয়া আৰম্ভ কৰোঁ ন কথা প্ৰথম আমি আহোঁ হোৱাট ইজ প্ৰপাৰ্টিৰ পৰা অকণমান সেই গোটেই কনচেপ্টটো বুজাই দিবা প্ৰপাৰ্টিৰ পৰা মানুহক ইণ্টেলেকচুৱেল প্ৰপাৰ্টিলৈকে ইণ্টাৰেষ্টিং প্ৰশ্ন সুধিছে এইটো মানে সঁচাকৈ বহুত ইণ্টাৰেষ্টিং হয় আমি প্ৰথমতে বুজিব লাগিব যদি আমি IPR বুজিবলগীয়া হয় IPR মানে কি ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইট যদি ভাঙি দিওঁ চমুকে যদি ভাঙি দিওঁ ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছ তাৰমানে এনেকুৱা ধৰণৰ প্ৰপাৰ্টি য'ত ইণ্টেলেক্ট মগজ ক্ৰিয়েশ্যন আহি যায় তেনেকে স্থলত আমি প্ৰথমতে প্ৰপাৰ্টি কি বস্তুটো বুজিব লাগিব মই একদম চমুকে ক'বলৈ চেষ্টা কৰিম নহ'লে এইটো অলপ দীঘলীয়া হৈ যায় প্ৰপাৰ্টি হ'ল আপোনাৰ যি বস্তুত আমাৰ অ'নাৰশ্বিপ থাকে অ'নাৰশ্বিপ আহে যে এইটো মোৰ এই কাপটো মোৰ প্ৰপাৰ্টি এতিয়া চকুৰে দেখোঁ টাচ কৰিব পাৰোঁ এতিয়া ধৰক প্ৰপাৰ্টি আমি দুই ভাগত ভগাই দিওঁ tangible properties and intangible properties tangible properties মানে যোনবিলাক প্ৰপাৰ্টি আমি চকুৰে দেখিব পাৰোঁ আপুনি কোৱা নিচিনা দেখা পাওঁ চুব পাৰোঁ টাচ কৰিব বা ফিল কৰিব পাৰোঁ কিন্তু what about those properties which exist যি exist কৰে but we cannot feel it we cannot touch it যেনেকৈ ধৰক এতিয়া intellectual property rights সেইবিলাকেই হ'ব so তেনেকৈ আপোনাৰ intellectual property rightsক স্বীকৃতি দিয়া হ'ল তাক বুজা গ'ল বা এনেকুৱা ধৰণৰ অধিকাৰ আছে এতিয়া intellectual property rights also is a very vast arena tar bhitor apnar copyright patent trademark access and benefit sharing geographical indications বহুত ধৰণৰ আহি যায় বহুত খিনি আছে মানে হেতু কাৰণে ভাবিলি ইমান ভাষ্ট আমি আজি ডিসকাস কৰিব নোৱাৰিম that's why আমি কপিৰাইটটো বিশেষকৈ লৈছো কপিৰাইটত যদি এতিয়া আমি চাবলৈ যাওঁ মানে কপিৰাইটৰো এটা বৰ্ণিল ইতিহাস আছে যদি আপুনি এলাউ কৰে মই হেতু বিচাৰিছো কপিৰাইটৰ মানে হিষ্ট্ৰীটো আমাৰ ইণ্ডিয়াত কেনেকৈ আহিলে এই বিষয়টো জনাটো বহুত প্ৰয়োজন তেতিয়াহে মানে গোটেই বিষয়টো এটা মানে ওলাই পৰিব বা দৰ্শকসকলেও তেওঁলোকে শুনি ভাল পাব বা গম পাই ভাল পাব মানে বস্তুটো এতিয়া ভাৰতবৰ্ষত আমি জানো যে আমি কমন ল কাণ্ট্ৰিজৰ ভিতৰত পৰোঁ আমাৰ মূলতঃ আমাৰ যিমানখিনি আমাৰ আইন আমি এতিয়া আজিৰ তাৰিখত আমি ফ'ল' কৰোঁ আমি ব্ৰিটিছ কমন ল'ৰ লগতে আহিছোঁ আমাৰ বহুত বছৰ ভাৰতবৰ্ষ মানে ইংৰাজৰ অধীনত আছিলে চ' বহুত লজ আমাৰ আজিও আমি যোনটো আইন প্ৰণালী আমি ফ'ল' কৰোঁ ডেট ইজ চামৱেৰ আমি ব্ৰিটেইনৰ তেওঁলোকৰে অৱদান তো IPRও তাৰে কোনো এক্সেপশ্যন নহয় চ' ইট ইজ মানে 1911ত যেতিয়া আপোনাৰ মানে কপিৰাইট এক্ট
ব্ৰিটিছ পাৰ্লিয়ামেণ্টে হেৰি কৰিলে সমান্তৰালভাৱে আমাৰ ইয়াতো আহিল আৰু পিছত যেতিয়া ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছত 1956ত আজি যোনখন কপিৰাইট এক্ট চলি আছে সেইখন আমি আজিৰ তাৰিখত আমি ইউজ কৰোঁ বা আমি মানে আমাৰ সাব্যস্ত আইন আমাৰ অধিকাৰখিনি সাব্যস্ত কৰিবৰ কাৰণে 1956ৰ আমি কপিৰাইট এক্টখন আমি এতিয়াও আমি সেইখনৰ ওপৰত বেছ কৰি চলি আছোঁ কিন্তু তাৰে অলপমান আমি ইণ্টাৰেষ্টিং মানে হিষ্টৰিকেল বেকগ্ৰাউণ্ডটো আপোনাক দিব খোজোঁ একদম আৰামছে তাৰমানে বাইদেউ আপুনি চাব মন কৰিব 1400 শতিকা আৰু 1500 শতিকাত যেতিয়া ইউৰোপত ৰেনেছা আহিছিলে ৰেনেছান্স আহিছিলে ৰেনেছা মানে আমি বুজোতে ৰিএৱেকেনিং ৰিবাৰ্থ এটা বিপ্লৱ নৱজাগৰণ তো সেইটো সময়ত এটা দিশত যেতিয়া আপোনাৰ ক্ৰিয়েটিভ ফিল্ডটো যেতিয়া আগবাঢ়ি গৈছিলে বহুত ধৰণৰ গায়ক বহুত ধৰণৰ ৰাইটাৰ তেওঁলোকে নতুন নতুন সৃষ্টিৰাজিৰে নতুন নতুন সৃষ্টি তেওঁলোকে কৰিছিলে মানে আমি লেখত ল'বলগীয়া শেক্সপিয়াৰৰ সেই ফেমাছ আপোনাৰ হেৰিবোৰ আপোনাৰ ড্ৰামাবোৰ আপোনাৰ ধৰক উইলিয়াম ৱৰ্ডছ হওক বা জন কিটছৰ সেই পয়েমবিলাক কবিতাবিলাক আচ্ছা সমান্তৰালভাৱে ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যন আহিলে ইণ্ডাষ্ট্ৰিয়েল ৰিভলিউশ্যনত আপোনাৰ প্ৰিণ্টিং প্ৰেছৰ আৱিষ্কাৰ হৈ গ'ল ঠিক আছে এতিয়া বস্তুটো বাঢ়িল যেনেকৈ তাক কণ্ট্ৰল কৰিবলৈ টান হোৱা হ'ল আৰু সেই সময়তে ওচৰে পাজৰে যদি আপুনি সেই সময়ৰ হিষ্ট্ৰীটো আপুনি চাবলৈ যায় আমেৰিকাও মানে আৱিষ্কাৰ কৰিলে আমেৰিকাটো ইউৰোপৰ পৰা বহুত ধৰণৰ মানুহ আমেৰিকা যাবলৈ আৰম্ভ কৰিলে এতিয়া সেই সময়ত ঘটনাটো এইটো হ'ল প্ৰিণ্টিং প্ৰেছো গ'ল লগতে আপোনাৰ এই যোনবোৰ এতিয়া এই ডাঙৰ ডাঙৰ কিতাপ ভাল ভাল কিতাপবিলাক ড্ৰামেটিক মানে আপোনাৰ লিটাৰেৰী আমি যাক লিটাৰেৰী ট্ৰেজাৰ বুলি ক'ব পাৰোঁ সেই কিতাপবিলাকো গ'ল এতিয়া ধৰক মই এজন অথৰ মই এখন কিতাপ লিখিলোঁ মই নিশ্চিতভাৱে মই বিচাৰিম যে সেইখনৰ বিক্ৰী হ'লে মই 2 পইচা ময়ো পাওঁ কিন্তু যদি লগতে যোন প্ৰিণ্টিং প্ৰেছবিলাক মেচিনবিলাকতো গুচি গ'ল যোনে য'ত যেনেকৈ পায় এখন কপি পালেই হ'ল সেইটোকে কপি কৰি কৰি ছপাই নিজৰ মতে দিব লগা হ'ল সেই সময়ত আপোনাৰ মানে ৰিচাৰ্ড থ্ৰীৰ সময়তে মানে আপোনাৰ মানে ইট ইজ আৰু এটা কথা মই কৈ ল'ব আমাৰ আইনৰ মানুহসকলে তেওঁলোকে আইনত যিসকল আইনৰ লগত জড়িত তেওঁলোকে শুনি ভাল পাব মেগনা কাৰ্টাৰ সমসাময়িক ৰাইট মেগনা কাৰ্টাৰ সমসাময়িক বাইদেউ কাৰণ মেগনা কাৰ্টাক যেতিয়া আপোনাৰ ৰাইটছ মানুহৰ ৰাইটছবিলাক যেতিয়া দিলে হিউমেন মানে মানে ইংৰাজৰ মানে ব্ৰিটেইনৰ কিঙে ক্ৰাউনে যেতিয়া ৰাইটছ ৰেকগনাইজ কৰিলে মেগনা কাৰ্টা হিচাপে সেই সময়ৰ ওচৰে পাজৰেও বাইদেউ কিন্তু ইণ্টেলেক্টুৱেল প্ৰপাৰ্টি ৰাইটছকো একচেপ্ট কৰা গৈছিলে তাকো মান্যতা দিয়া গৈছিলে কাৰণ কি মই আপোনাক ইমাত্ৰ ইতিমধ্যে কৈ গ'লোঁ দে হেড টু কাৰ্ভ দিছ মেনেছ অফ ইনডিছক্ৰিমিনেট কপিং অফ দ'জ বুকছ তো সেই সময়ত এটা আইন আহিল সেই আইনটো পিছলৈ অকল ব্ৰিটেইনৰ লগতে নহ'ব ইউৰোপত আপোনাৰ আশে পাশে কাণ্ট্ৰিবিলাকো আছিলে ফ্ৰান্স আছিলে ইটালী আছিলে স্পেইন ছুইজাৰলেণ্ড ছুইডেন চব আছিলে তাতো ৰেনেছাৰ হেৰি চলিছিলে কিতাপবিলাক আদান প্ৰদান হয় প্ৰিণ্টিং প্ৰেছো ইপিএলএফ হৈ আছিলে চবৰবোৰ ইউজ কৰিছিলে তেতিয়া কেইটামান কনভেনশ্যনো পতা গ'ল প্ৰথম কনভেনশ্যন যদি এনেও আছিলে বহুত মই উল্লেখ ল'বলগীয়া ভিতৰত মই কম 1886ত আহি গ'ল আপোনাৰ পেৰিছ কনভেনশ্যন 1883ত পিছত 1886ত বাৰ্ণ কনভেনশ্যন আহিলে তাতেও এই কাণ্ট্ৰিসকলে লগ হৈ কেনে ক'লে যে আমি ডিচাইড কৰিলোঁ যে এই উই হেভ টু কাৰ্ভ ইট যাতে অথৰসকলে নিজৰ তেওঁলোকৰ প্ৰাপ্যটো মৰ্যাদা পায় বা বাণিজ্যিক ফালেও তেওঁলোকৰ যাতে ক্ষতি নহয় তাৰ কাৰণে আমি আইন এটা বনাই দিলোঁ দ্যাট ক্ৰুড ফৰ্ম অফ কপিৰাইট ল ষ্টাৰ্টেড ফ্ৰম দেয়াৰ কাট ইট শ্বৰ্ট লৈ আহি কেনে আমি যিহেতুকে সেই সময়লৈকে ভাৰতবৰ্ষ কি আছিলে ভাৰতবৰ্ষ আপোনাৰ ইংৰাজৰ অধীনত আমি কলনীহে আছিলোঁ তো তেনেধৰণৰ ইয়াতো আমাৰ যিখিনি আমাৰ কলনিয়েল মাষ্টাৰ্ছসকল আছিলে তেওঁলোকে এটা আইন আমাক দি দিলে জাষ্ট লাইক IPC CRPC সেই সময়ৰ পোষ্ট মানে ইণ্ডিপেণ্ডেণ্ট ল মানে ইণ্ডিপেণ্ডেঞ্চৰ যোনখিনি আইন আছিলে কপিৰাইটত সেইধৰণে আহিল আমাৰ ভাৰতবৰ্ষত শিপা কৰিলে আজিৰ তাৰিখত যোনটো কপিৰাইট আইন আমি ফ'ল' কৰোঁ বা আমি এতিয়া কোৰ্টত আমাৰ চলে সেইটো আপোনাৰ 1956ত প্ৰপাৰলি আহিলে কপিৰাইট এক্ট অফ 1956 এতিয়া সেইটো এটা short মই যিমান পাৰোঁ shortকে আপোনাক এটা হিষ্ট্ৰী এটা ক'লোঁ ভেৰি ইণ্টাৰেষ্টিং মানে অহাৰ যিটো কপিৰাইটৰ হয় তেনেধৰণে জন্ম পাইছিলে বা তেনেধৰণে সি ইন্ট্ৰডিউচ হৈছিল এতিয়া কপিৰাইট বুলি ক'ব গ'লে এতিয়া কপিৰাইটে কপিৰাইট মানে আমি যদি এক্টৰ ভাষাৰে যদি এনালাইচিছ কৰোঁ আমি জানো ইণ্টাৰপ্ৰিটেশ্যন ক্লজ আপুনি ভালকৈ জানে যে আইনে কি কয় বা সেই
লেজিসলেশ্যনটোৱে কপিৰাইট বুলি আমি কি বুজো বা কিহৰ ওপৰত কপিৰাইট খাটিব পাৰে তেনেকৈ যদি চাবলৈ যাওঁ এনি কাইণ্ড অফ আমাৰ ড্ৰামেটিক ৱৰ্ক অৰিজিনেল হ'ব লাগিব অৰিজিনেল ড্ৰামেটিক ৱৰ্ক আৰ্টিষ্টিক ৱৰ্ক মিউজিকেল ৱৰ্ক চিনেমেটোগ্ৰাফ এইটো পিছত মানে এমেণ্ড হৈ আহিলে কাৰণ ফিজিক্সত হেৰি কৰা নাছিলে তো এই সকলোবিলাক কপিৰাইটৰ গণ্ডিত পৰে আৰু এই মানে অৰিজিনেল অথৰ্ছ ক্ৰিয়েটৰ্ছ সকলৰ যোনখিনি মানে তেওঁলোকৰ সৃষ্টিৰাজি কাৰণ এজন ক্ৰিয়েটিভ ফিল্ডৰ মানুহে তেওঁলোকে নতুন বস্তু এটা যেতিয়া জন্ম দিয়ে ক্ৰিয়েশ্যন সেইটো প্ৰটেক্ট কৰিব লাগিব সেইটো যদি মানে এটা বস্তু সৃষ্টি কৰা বা এটা ডিজাইন তেওঁলোকে নিজে বনোৱা কিমান ডাঙৰ কথা আৰু সেইটো যদি কোনোবাই চুৰি কৰে সো সেইটো এটা সাংঘাতিক ক্ৰাইমে হয় নহয় ক্ৰাইম সো সেই কথাটোৰ কাৰণে মানুহখিনিয়ে কপিৰাইটৰ বিষয়ে জনাটো অত্যন্ত প্ৰয়োজন হয় আমাৰ ভাৰতবৰ্ষতে বহুত এক্সাম্পল আছে এটা এৱাৰনেছৰ অভাৱত মানুহে গম নাপায় যে নিজৰ অধিকাৰটো কি ধৰণে তেওঁলোকে সাব্যস্ত কৰিব নজনাৰ ক্ষেত্ৰত কি হয় মিছগাইডেড হৈ কেনে তেওঁলোকৰে সৃষ্টি অথচ তেওঁলোকে তাৰ প্ৰাপ্য যিটো মানে ফচলটো পাব লাগে সেই ফচলটো তেওঁলোকে নাপায় কোনোবা বেলেগে লৈ গুচি যায় সেই কথাটোৰ কাৰণে এৱেৰনেছটো নাই কাৰণে আচলতে হৈছে আৰু সেইটো কাৰণে আমাৰ আজি এপিছড নিশ্চিতভাৱে এই মানে ইয়াৰ পৰা বহুতখিনি মানুহে জানিব বুলি ভাবোঁ এতিয়া তুমি অকণমান কোৱা যে মানুহে কেতিয়া কপিৰাইট স্পেচিয়েলি যেতিয়া ক্ৰিয়েটিভ ফিল্ডৰ মানুহখিনি বিভিন্ন দিশৰ মানুহখিনিয়ে মানে কেতিয়া তেওঁলোকে কপিৰাইটৰ কাৰণে যাব কিবা এটা সৃষ্টি কৰাৰ পিছত বা প্ৰচিডিউৰটো অকণমানকৈ বুজাই দিবা নেকি কথাখিনি ইয়াতে দুটা প্ৰক্ৰিয়া আছে বাইদেউ দুটা প্ৰক্ৰিয়া এনেকুৱা যেতিয়া এটা নতুন নৱসৃষ্টি এটা কৰা হয় copyright starts from then itself আইনখনে হেনেকে আমাক বুজাইছে যে মানে নতুনকে যেটা সৃষ্টি কৰিলে বি ইট এ পোয়েম বি ইট এ নভেল বি ইট এ শর্ট স্টোরি বি ইট এ সং মানে যেটা গান এটা লিখে বা তাতে সুৰ দি কেনে এটা হি নতুন কমপ্লিট গান হিচাপে হৈ উঠে সো সেই ক্ৰিয়েটৰ জনৰ কপিৰাইটটো ইট স্টার্টস ফ্রম देयर ইটসেলফ আচ্ছা তাৰ পিছত তেওঁ যদি ভাবে তেওঁ ইচ্ছা কৰে যে মই এই বস্তু যেটো মই নতুন সৃষ্টি এটা কৰিলো হেতুক মই এতিয়া ৰেজিষ্টাৰ কৰিব লাগে তেতিয়া এটা প্ৰক্ৰিয়াটো খুব সহজ আজিকালি সব অনলাইন হয় মানে কপিৰাইট অফিচ বুলি মাৰিলে হল গুগলত গৈ কপিৰাইট অফিচ অফ ইণ্ডিয়া বুলি মাৰি দিলে হল তাতে গুটি ফৰ্মটো আহি যাব ওয়েবসাইটটো খুলি খাব ওয়েবসাইটৰ লিংকত আপুনি সোমাও ফৰ্ম এটা পাব আপনি কোন হয় আপোনাৰ নাম কি আপনি কোনটো ফিল্ডত আপনি কাম কৰিছে বা আপনি কি এটা নতুন বস্তু এটা বনাইছে আৰু আপনি কি সেই নতুন সৃষ্টিটো আপনি মানে তাক ৰেজিষ্টাৰ কৰিবলৈ আপনি ইচ্ছুক সেই ফৰ্মখিনি আপনি ফিল আপ কৰিলে তাৰে ফিজ আছে বাকাইদা ফিজ কিছুমান থাকে সেই ফিজটো আপনি পে কৰিলে তাৰ পিছতে লগে লগে ৰেজিষ্টাৰ হৈ নাযায় তেওঁলোকে চালি জাৰি চাব এটা সময় সীমা থাকে সেই সময়ৰ ভিতৰত যদি কাবাৰ যদি অবজেকশন থাকিব পাৰে হয়তো এনেকুৱা হ'ব পাৰে যে বাইদেউ আপুনি সৃষ্টি কৰিছে মই কিবাকে গম পাই কেনে মই প্ৰথমতে গুছি গলো ৰেজিষ্টাৰ কৰিবলৈ বুজিছো আৰু মানে এনেকুৱা হৈ যায় ন বহু ক্ষেত্ৰত বহুতে নাজ এৱেৰনেছ নাই কাৰণ তেওঁলোকে নিজৰ সৃষ্টিটো কৰি থৈ দিলে বেলেগে সেই বস্তুটো লৈ মেলি আকৌ কপিৰাইট কৰে কপিৰাইট অফিসে এটা সময় এটা দিয়ে নিৰ্দিষ্ট সময় এটা দিয়ে সেই অবজেকশন আছে নেকি তো সেই সময়খিনি পাৰ হ'ল আৰু তেওঁলোকে নিজেও চাই নিজাববীয়াকেও এটা তেওঁলোকে ইনকুৱাৰী এটা কৰে যে যেতিয়া গোটেই সম্পূৰ্ণ প্ৰচেছটো পাৰ হৈ গ'ল তেতিয়া এটা চাৰ্টিফিকেট ইস্যু কৰা হয় যে অমুক বস্তুটোক অমুক মানুহৰ নামত কপিৰাইট আমি ইস্যু কৰিলো কিন্তু যদি সেইটো নকৰে মানে এনেকুৱা ভয় নাখাব যে যদি সেইটো যদি প্ৰক্ৰিয়া নকৰে তথাপিতো যে আপুনি কপিৰাইট মানে আপুনি এনজয় কৰিব নোৱাৰে আপোনাৰ অধিকাৰখিনি এনেকুৱা নহয় তাৰে কিছুমান ক্ৰাইটেৰিয়া আছে এনেকৈ মানুহে দুইজন মানুহে গম পাব লাগিব আপুনি প্ৰথমবাৰৰ বাবে কেন আপুনি যেতিয়া সেইটো এভিডেন্সৰ কথা আহি গ'ল এভিডেন্সৰ ক্ষেত্ৰত গুচি যায় বাট ষ্টিল ইউ কেন মানে প্ৰটেক্ট ইউৰ ৰাইটছ ফৰ এক্সাম্পল মই কিতাপ এখন মই লিখিলোঁ কিতাপ এখন মই অমুক পাব্লিকেশ্যন হাউচে মোক পাব্লিছ কৰি দিলে মই লিখিলোঁ ধৰক মই XYZ নামৰ এখন কিতাপ এখন লিখিলোঁ কপিৰাইটৰ ওপৰতে মই এখন বিস্তৃতভাৱে মই এখন কিতাপ লিখিলোঁ পাৰ্থপ্ৰতিম মেধিয়ে লিখিলে সেই বস্তুখিনিত মই কি বুলি কয় 123 নামৰ এটা পাব্লিছিং হাউচে মোৰ কিতাপখন পাব্লিছ কৰি দিলে সেই পাব্লিছ কৰিলে মাৰ্কেটত আহি গ'ল তাৰে এক্সাৰ্পছ কিছুমান লৈ কেনে কোনোবা থাৰ্ড পাৰ্টি এজনে অবৈধভাৱে তেওঁ প্ৰিণ্টিং কৰি কেনে তেওঁ মানে মাৰ্কেটত বিক্ৰী কৰা আৰম্ভ কৰিলে মোৰ কপিৰাইট ইনফ্ৰিঞ্জ হৈ গ'ল ঠিক আছে অথচ মই ৰেজিষ্ট্ৰেশ্যনো কৰা নাই তেনেস্থলত কি মই কি মোৰ
অধিকাৰ সাব্যস্ত কৰিব নোৱাৰিম নেকি নিশ্চিতভাৱে পাৰিম তেতিয়া মোৰ এই মই কিতাপ পাব্লিছ কৰিছিলোঁ এইখিনি আৰু আপোনাৰ আইনৰ গণ্ডিত আহি যায় কিন্তু পাৰিব তেওঁ তথাপিতো ইট ইজ অলৱেজ বেটাৰ এনেকৈ প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিয়ৰ এক্সেক্টলি যদি হোৱাৰ লগে লগে কৰি থৈ দিয়াটো যদি কৰি যদি পাৰে যদি তেওঁৰখিনি তেওঁৰ নলেজত আছে বা তেওঁৰখিনি এৱাৰনেছ আছে যদি মানে ৰেজিষ্টাৰ কৰি থয় ইট ইজ ভেৰি গুড চ' দেট for future references God forbid if any kind of situation unwanted situation arises then he or she can avail the benefit of that registration certificate so tenekwa nisna kotha aru hoy apni koa nisinaকে copyright apnar mane eta copyright infringement এটা গুৰুত্বপূৰ্ণ অপৰাধ আৰু অপৰাধ মানে এই legislation to এনেকুৱা there are very few legislations where both criminal and civil remedies are we can find together so copyright act is also the same section 63 it specifically কোৱা আছে মানে যদি copyright infringement হয় আৰু copyright infringement যদি মানে প্ৰমাণিত হৈ যায় তেতিয়া হলে যোনে ইনফ্ৰিঞ্জ কৰিছে তেওঁ পেনেল প্ৰভিজন হিচাপে তেওঁ জেল হাজত খাব লাগিব লগতে যি ক্ষতি কৰিলে সেই ক্ষতিৰ ক্ষতিপূৰণ দিব লাগিব সো সিভিল ৰেমেডি আৰু ক্ৰিমিনেল ইনফ্ৰিঞ্জমেণ্ট দুইটা একেলগে এই আইনখনে আমাক দিয়ে এইখিনিতে মই এটা ইণ্টাৰেষ্টিং কথা কওঁ দেই মানে মোৰ লগৰ এগৰাকী খুব মানে ক্লোজ হয় মোৰ তাইৰ এনেকুৱা এটা কেছ হৈছিলে তাইৰ মানে এটা ডিজাইন এটা চোৱা এটা সময়ত এজন মানুহৰ এটা ডিজাইন দুজন মানুহৰ মগজত আহিব পাৰে চ' এজনী ছোৱালী অলৰেডি ডিজাইনটো ওলাই দিলে তাৰপিছত মোৰ লগৰজনীয়ে গম নাপালে চ' তাইৰ মনতো সেই ক্ৰিয়েটিভ ডিজাইনটো আহিলে অহাৰ পিছত তাই মানে ষ্টেটাছত লগালে আৰু এই ডিজাইনটো এনেকুৱা এটা ডিজাইন মোৰ মনলৈ আহিছে তাৰপিছত তেওঁ কেছ কৰি দিলে আগৰ গৰাকীয়ে বাট সেই কেছটো কোৰ্টত আজি 5-6 বছৰ এভিডেন্স একো দিব নোৱাৰিলে বাট অকল হোৱাটছএপৰ ষ্টেটাছত লগাইছে সেই হিচাপে কেছটো ডিছমিছ হৈ গ'ল কিন্তু কথাটো হ'ল তেওঁ সেই ডিজাইনটো কেছটো দিয়াৰ আগত এটা বস্তু চিন্তা কৰিব লাগিব যদি তেওঁ কপিৰাইট কৰি থলে হয় তেতিয়া পিছত এই কেছ ডিজাইনৰ কিন্তু কাৰণে বাইদে এতিয়াতো আৰু মানে আৰু বাইফাৰ্কেট হৈছে ইণ্ডাষ্ট্ৰিয়েল ডিজাইনছৰ কাৰণে এটা বেলেগ আইন এখনে আহি গৈছে ইণ্ডাষ্ট্ৰিয়েল ডিজাইনছ এক্ট বাট তথাপিতো আপোনাৰ স্পিৰিটটো ফলো কৰিব স্পিৰিটটো ফলো কৰে এই কথাটো কোৱাৰ লগে লগে মানে যদি আগতীয়াকে যদি প্ৰটেক্ট কৰি থলে লাগে ইণ্ডাষ্ট্ৰিয়েল ডিজাইনছ এক্টৰ আন্ডাৰতে তেওঁ যদি ৰেজিষ্টাৰ বা কৰি থলে হয় তেতিয়া হলে হ'ল হয় বাট মানে ইমান বেয়া লগা কথা 5-6 বছৰ তেওঁ মানে কেছটো লাগিছে বাট একো কোনো ধৰণৰ এইটো ৰেজিষ্ট্ৰেচন ইজ মানে সো ইম্পৰ্টেন্ট এই কথাটো মই বুজাব গৈছো যদিও ম্যান্ডেটৰি নহয় কপিৰাইট এক্টে যদিও এটো ম্যান্ডেটৰি বাধ্যতামূলক কৰা নাই তথাপিতো আমি যেনেকৈ এটা কথা পাতিলো যে এনেকুৱা ধৰণৰ ভৱিষ্যতৰ এনেকুৱা ধৰণৰ পৰিস্থিতি উদ্ভৱ হ'ব পাৰে যাতে এনেকুৱা পৰিস্থিতি নহওক ইট ইজ বেটাৰ আপুনি যদি নিজে কিবা এটা আপুনি নিজৰ ক্ৰিয়েটিভ মানুহ ক্ৰিয়েটিভ আপোনাৰ নিজৰ ক্ৰিয়েটিভিটিৰে আপুনি কিবা এটা নতুন বস্তু এটা সৃষ্টি কৰিছে ইট ইজ অলৱেজ বেটাৰ আপুনি যদি পাৰে ৰেজিষ্ট্ৰেচন কৰি থওক আৰু আজিকালি অনলাইনৰ যুগ এভৰিথিং ঘৰতে বহি জাষ্ট ইউ আৰ 2 ক্লিকস এৱে এক্স্যাক্টলি খুব ধুনীয়া লাগিলে কপিৰাইটৰ কথাখিনি মোটামুটি হ'ল মই মানে এতিয়া বিচাৰিছো তোমাক যে পাইছো ইমানখিনি মাজত কপিৰাইটৰ মানে বাইদেউ কিন্তু মানে ইটস এ ভেৰি ভাষ্ট এৰিয়া মই নাজানো মানে একদম মই কি জানা আজি আমিতো এনেকুৱা কৰো ন দা নৰ্মেল টক্স আমাৰ যিখিনি সাধাৰণ মানুহে জানিব লাগে সেই বিষয়ে মই অকমান জনাব বিচাৰো ইয়াত আমি অকমান এবাৰ ট্ৰেডমাৰ্কলৈকে আহো নেকি মানে ট্ৰেডমাৰ্কৰ আগত মই আপোনাক কৈ দিম কপিৰাইটৰ আৰু কিবা ৰৈ গৈছে নেকি আমাৰ মই ভাবো অলপ ৰৈ যোৱা যদি কাৰণ কি মই যিখিনি কথা কৰো তাৰ লগত মিলাকে আমাৰ হয়তো আজি এতিয়া বহুত আমাৰ ষ্টুডেন্টেও এইটো মানে আমাৰ চাব আমাৰ বিশেষকৈ ল ষ্টুডেন্ট সকলে চাব তোমাৰতো বহুতখিনি ষ্টুডেন্ট আছে তেওঁলোকে বা তেওঁলোকৰ হেৰি কাৰণে যে সাধাৰণতে মনৰ ভিতৰত প্ৰশ্ন এটা উদয় হয় ফৰ এক্সাম্পল মই বাইদেউ আপোনাকে কৈছো মানে ধৰক এতিয়া আমি এক্সাম্পল এটা ললো যে কিতাপ এখন এজন অথৰে লিখে সেই অথৰে লিখাৰ পিছত ধৰক মই এখন কিতাপ লিখিলো মই ধৰক মই জুৰিসপ্ৰুডেন্সৰ ওপৰত মই এখন কিতাপ লিখিলো ঠিক আছে বা মই কনস্টিটিউশনাল লৰ ওপৰত এখন কিতাপ লিখিলো বা নালাগে মই এখন শৰ্ট ষ্টৰী এটা লিখিলো যোনটো এতিয়া পাঠ্যক্ৰম মানে চিলেবাছত গুচি গৈছে ল'ৰা ছোৱালীয়ে পঢ়ে মই লিখা কিতাপখনক পঢ়ি কেনে তেওঁলোকে ইউজ কৰিব পাৰে আৰু এতিয়া বাইদেউ আমি নিজেও ষ্টুডেণ্ট আছিলোঁ আপুনিও ষ্টুডেণ্ট আছিলে সম্ভৱ নহয় ন যে আমি প্ৰত্যেক ষ্টুডেণ্টে এজন ষ্টুডেণ্টে প্ৰত্যেক কিতাপ কিনিব আমি কি কৰোঁ জেৰক্স কৰোঁ লাইব্ৰেৰীত গৈ কেনে কিতাপখন লৈ আনি কেনে আমি জেৰক্স কৰি লৈ আনো ৰিলেভেণ্ট পৰ্চনখিনি লৈ আনি কেনে আমি ইউজ কৰোঁ কেতিয়াবা প্ৰশ্ন উদয় হয়নে বা এইটো বস্তু বহুত ষ্টুডেণ্টে মোক সোধা
মই এইটো কৈ আছোঁ যে whether it amounts to infringement of copyright. Thought provoking. It's very interesting and thought provoking. কাৰণ কি চাবলৈ গ'লে তো মই 18 জনৰ তেওঁ প্ৰাপ্যৰ পৰা তেওঁক বঞ্চিত কৰিলো নিয়মমতে তো মই কিনিবহে লাগিছিল কিতাপখন কিনিব লাগিছিলে বাট আমি তো লাইব্ৰেৰীত গ'লে জেনাৰেলি হেতুৱে কৰে লাইব্ৰেৰী হওক বা এটা আমি প্ৰয়োজনীয় আমি জেৰক্স কৰি লওঁ যোনবোৰ দামী কিতাপ ফৰেন অথৰ্ছৰ কিতাপবিলাক ধৰক এতিয়া কন্ট্ৰেক্টৰ সময়ত ৰতনলাল ধীৰজলাল চেলমণ্ডৰ কিতাপখনটো বহুত দামী আছিলে সেইটোতো সম্ভৱেই নহয় চেলমণ্ডটো বাদে দিলো আমি পঢ়া থকা সময়ত আমি R&D আমাৰ কাৰণে ৰতনলাল ধীৰজলাল সেইখনে আমাৰ ইম্পৰ্টেণ্ট কিতাপ আছিলে এতিয়া সেইখনো সবে কিনা সম্ভৱ নহয় এজনে কিনিলে বাকি কেজনে বা পাঁচজনে মিলি কিনিলে তো বাকিখিনি জেৰক্স কৰিলে whether it will amount to infringement of copyright তো সেইটো এটা ইন্টাৰেষ্টিং প্ৰশ্ন ইয়াৰ উত্তৰটো এইটো হ'ল বাইদেউ যে although apparently মানে on the face of it if we see that this is an infringement of copyright but still এটা খুব ফেমাস কেস এটা আছিলে মানে তো মানে সবে দিল্লী ইউনিভাৰ্সিটি কেস বুলিয়ে কয় আসলতে এইটো আপোনাৰ অক্সফোর্ড ইউনিভাৰ্সিটি প্ৰেছ এটা কেস এটা আছিলে এইটো ঘটনাটো কি ঘটিছিলে দিল্লী ইউনিভাৰ্সিটিত কেম্পাছ ল চেণ্টাৰত আপনি কেম্পাছ ল চেণ্টাৰৰ বাহিৰত এই জেৰক্সৰ দোকান কিছুমান আছে আজিও আছে আচ্ছা এই দোকানবিলাক যদি আপনি কেতিয়াবা দিল্লী যায় দেখিব যে দিল্লী ইউনিভাৰ্সিটিৰ বাহিৰত বা আমাৰ মানে দিল্লী ইউনিভাৰ্সিটিৰ বাহিৰত আপোনাৰ জেৰক্সৰ দোকান কিছুমান থাকে কিতাপখন লৈ আনে হুবহু আপোনাক যাক যি লাগে গোটে কিতাপখন কম পইচাতে জেৰক্স কৰি দিলে লৰাই ষ্টুডেণ্টে সেইটো পঢ়ি কেনে পৰীক্ষা দিলে তো অক্সফোর্ড যোনটো প্ৰেছ তেওঁলোকৰটো দেখিলে যেটো আমাৰ লছ হৈ আছে আৰু যোনটো সেই আপোনাৰ এই জেৰক্স কোম্পানী মানে জেৰক্সৰ দোকানী আছিলে জেৰক্সৰ দোকানীৰ ওপৰতে কেছ কৰি দিলে ওকে যে তোমাৰ কাৰণে আমাৰ ইমান টকা লছ হৈছে তুমি এটা ক্ষতিপূৰণ দিব লাগিব সেই কেছ গৈ কিনে কোৰ্টৰ মজিয়াত গৈ পেলে কোৰ্টে ক'লে যে নহয় if you are using a মানে কি বুলি কয় এই মানে কি বুলি কয় any kind of মানে book which is protected under copyright any kind of creation protected under copyright for educational purposes and for research purposes then it will not amount to infringement of copyright এটা খুব ইন্টারেস্টিং কথা for education purpose and research purpose এটা ল্যান্ডমার্ক কেস বনি গল তেতিয়া মানে তিতিয়াৰ পৰা এতিয়া লয় আৰু যদি আমি মানে যদি এডুকেশন পারপাসত যদি আমি ইউজ কৰো টিচার সকলে আমাক নোটস দিয়ে সো দ্যাট উইল নট অ্যামাউন্ট টু ইনফ্রিঞ্জমেন্ট অফ কপিরাইট এটো না এটো না মানে প্ৰশ্ন উদয় হয় মানুহৰ ভিতৰত নিশ্চিতভাৱে এটো কেনে ধৰণে হ'ব খুব ভাল লাগিলে আৰু কিবা এনেকুৱা ইন্টাৰেষ্টিং কথা আছে নেকি ৰিগাৰ্ডিং কপিৰাইট আমি জানিবলগীয়া কথা এটাতো ফাষ্ট কোৰ্স বাস এট লিষ্ট মানে কমন মানুহখিনিয়ে অকমান জানিবলগীয়া কিবা ৰখি গৈছে নেকি নহলে আমি বেলেগত যাই আছো বেলেগতো যাব পাৰি মানে ধৰক এতিয়া আপোনাৰ ধৰক মানে কপিৰাইট য'ত হয় আৰু সৃষ্টিকৰ্তা অথৰ হওক বা এজন মিউজিক কম্পোজাৰ হওক এইখিনি মোটামুটি আমি কথা ডিসকাস কৰিছো কম্পোজাৰ এইখিনি যদি আমি উই ডাইভালজ মোৰ ইনসাইড দা এক্ট ইটসেলফ লেজিসলেশন যোনটো আই থিংক মানে শ্ৰোতাসকলৰ কাৰণে অলপমান দীঘলীয়া হ'ব আৰু প্লাছ তেওঁলোকে মানে ইন্টাৰেষ্টিং নেপাব যদি মই সেকশনত গুচি যাওঁ কোন সেকশনে কি কৈছে অমুক সেকশনত অমুক কথা কৈছে ডিটেইলছত এতিয়া আমি নাযাওঁ তাকে আচ্ছা এইখিনিতে পাৰ্থ আৰু এটা আমি কথা তোমাৰ পৰা জানিব বিচাৰিছোঁ তুমি যেহেতু এইটো টপিকৰ ওপৰত ৰিচাৰ্চ কৰি আছা তো অসমত কপিৰাইটৰ মানে হাৰ কেনেকুৱা কপিৰাইট কেছৰ মানুহে কপিৰাইটক লৈ এৱাৰনেছটো আছেনে যিমানখিনি হ'ব লাগে বা কপিৰাইট কেसेस কিমানখিনি হয় অসমত বা এই কেছখিনি কোট কৰে এই গোটেই কথাখিনি অকমান মিলাই কোৱাচোন মোক নিশ্চয় বাইদেউ মই আপোনাৰ প্ৰশ্নটোক আপোনাৰ দুই ভাগত মই মানে তাক এনসাৰটো দিবলৈ যত্ন কৰিম বাইদেউ প্ৰথম পিনত আহো আমি যে অসম বা নৰ্থ ইষ্টত আপোনাৰ মানে কপিৰাইটৰ বিষয়ে মানুহৰ এৱাৰনেছটো কেনেকুৱা মানে যিখিনি সৃষ্টিশীল ব্যক্তিসকল যোনে ধৰক আজি গানৰ জগতত হওক সংগীত জগতত হওক বা তেওঁলোকে লিটাৰেচাৰৰ ক্ষেত্ৰত হওক তেওঁলোকেতো নিজৰ সৃষ্টিখিনিতো সৃষ্টিৰাজি তেওঁলোকে আগবঢ়াই লৈ গৈ আছে তে সেই সমাজখনত কপিৰাইটৰ বিষয়ে প্ৰচাৰ বা এৱাৰনেছটো কেনেকুৱা তে বাইদেউ মই যিমান দূৰ দেখিছোঁ মোৰ ব্যক্তিগত অনুভৱ ব্যক্তিগত হেৰিত অলপমান মানে এৱাৰনেছৰ অভাৱ আছে আচ্ছা সেইটো মানে এইকাৰণে হয় যে কাৰণ কি মানুহে নেভাবে যে কালিৰ পৰখিলে মোৰ কিবা এটা মই যিটো মই কৰিছোঁ আৰু সচৰাচৰ মানে কেতিয়াবা হয় কেতিয়াবা নহয় প্ৰব্লেমবিলাক যদি হৈ যায় তেতিয়া মানুহে আকৌ কোৰ্ট কাছাৰী দৌৰিব লাগে সো সেইকাৰণে মই ভাবোঁ এৱাৰনেছৰ মানে হেৰিটো অলপ কম পৰিসৰটো বা পাৰ্চেণ্টেজটো কম যোনটো নেকি তেওঁলোকৰ নিজৰ মানে মংগলৰ কাৰণে মানে নিজৰ
সুবিধাৰ কাৰণে এৱাৰনেছ এটা থকা উচিত যিহেতুকে যি ধৰণে গাড়ী এখন চলোৱা যদি তেওঁ জানে তেতিয়াহ'লে তেওঁ আইনখিনিও জানিব লাগিব যে জানাটো উচিত অকল গাড়ীখন চলাব জানিলে নহ'ব লাইচেন্সটো পাবৰ কাৰণে গোটেই আইন জনাক এটা প্ৰক্ৰিয়া থাকে ঠিক তেনেদৰে যদি আপোনালোক সৃষ্টিশীল ব্যক্তি মোৰ অনুৰোধ যে আপোনালোকে অকণমান হ'লেও ন্যূনতম মান হ'লেও আপোনালোকে কপিৰাইটৰ বিষয়ে অলপমান জ্ঞান আহৰণ কৰিব যাতে আপোনালোকৰ কাৰণে এইটো সুবিধা হয় কালি পৰখিলৈ যদি কিবা এনেকুৱা ধৰণৰ পৰিস্থিতি উদ্ভৱ হয় যে আপোনাৰে নিজৰ অধিকাৰখিনি আপুনি সাব্যস্ত কৰিবলগীয়া হয় আপোনাৰ নিজৰ অধিবক্তা বা মহামান্য আদালতক আপোনালোকে প্ৰপাৰলি এছিষ্ট কৰিব পাৰিব আৰু ইতিমধ্যে আমি কথাখিনি পাতি গ'লোৱে যে কপিৰাইটক ৰেজিষ্ট্ৰেশ্যন কি ধৰণে ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো ৰেজিষ্ট্ৰেশ্যন কৰি থৈ দিয়ক আপুনি যিয়ে সৃষ্টি কৰিছে আৰু তাৰপিছত যদি কিবা ধৰণৰ এনেকুৱা পৰিস্থিতি হয় সেই এই যোনটো জাৰ্ণিটোত এই মানে আপোনাৰ যোনটো ৰেজিষ্ট্ৰেশ্যন কৰিলে সেই আপোনাক সহায় কৰিব সেইকাৰণে এৱাৰনেছটো দৰকাৰী এতিয়া আমি আহি যাওঁ আপুনি ছেকেণ্ড পাৰ্টটো আপোনাৰ কুৱেশ্যন মানে ছেকেণ্ড পাৰ্টটো এটাই কুৱেশ্যনৰ ছেকেণ্ড পাৰ্টটো যে যদি কিবা কাৰণত যদি মই ফিল কৰোঁ যে মাই ৰাইটছ হেভ বিন ইনফ্ৰিঞ্জড মই সেইখিনি ৰিড্ৰেছলৰ কাৰণে মই গ্ৰিভান্সেছটো ৰিড্ৰেছ কৰিবৰ কাৰণে মই ক'লৈ যাম তো আমি যদি আইনৰ ফালেদি চাবলৈ যাওঁ তেতিয়াহ'লে আমি ছেশ্যনছ কোৰ্ট বা মানে ডিষ্ট্ৰিক্ট এণ্ড ছেশ্যন জাজৰ কোৰ্টতে আমি আমাৰ কি কয় মানে যোনটো অভিযোগটো আমি অভিযোগ আকাৰে আমি তাতে দাখিল কৰিব লাগিব আৰু প্ৰচেছটো এটা প্ৰচেছ য'ত নেকি আপোনাৰ এভিডেঞ্চ মানে দুই পক্ষক প্ৰিন্সিপাল অফ নেচাৰেল জাষ্টিছ মতে যাৰ ওপৰত আমি কমপ্লেইন দিম বা তেওঁকো এটা ইকুৱেল অপৰচুনিটি দিয়া যাব সেই অপৰচুনিটিৰ বিনিময়ত তেওঁ মানে আপোনাৰ এভিডেঞ্চেছখিনি এপ্ৰিচিয়েট কৰি মেলি এটা আল্টিমেট নিৰ্ণয়ত কোৰ্টে মানে উপনীত হয় আৰু যিহেতুকে এইটোত আপোনাৰ কি বুলি কয় এই আইনখনে আমাক ক্ৰিমিনেল মানে ক্ৰিমিনেল পানিছমেণ্টৰ কথা উল্লেখ কৰিছে লগতে চিভিল ৰেমেডিজো দিছে চ' সেইকাৰণে এইটো আপোনাৰ ছেশ্যনছ কোৰ্টতে আপুনি কমপ্লেইনটো আপোনাৰ ৰেজিষ্টাৰ কৰিব লাগিব আপুনি ফাইলিং কৰিব লাগিব তাৰপিছত এটা প্ৰপাৰ প্ৰচেছ হিচাপে ষ্টেপ বাই ষ্টেপ যোনটো আমাৰ নৰ্মেল বেলেগ কেছেছবিলাকত হয় এটা কমপ্লেইন কেছ ৰেজিষ্টাৰ হ'লে CR পদ্ধতিত যেনেকৈ যায় সেই প্ৰচেছ মতে ই গতি কৰিব বুজিলা নাই গোটেই কথাখিনি ইমান ধুনীয়াকৈ বুজাই দিছা তুমি সঁচাকৈ মানে মই নিজেও বহুত শিকি আছোঁ তোমাৰ পৰা এই গোটেই কথাখিনি ধন্যবাদ বাইদেউ এতিয়া পাৰ্থ আমি অকণমান ট্ৰেডমাৰ্ক আৰু পেটেণ্টৰ কথাখিনি বুজাই দিবা নেকি হোৱাট ইজ ট্ৰেডমাৰ্ক আৰু পেটেণ্ট কি হয় এই কথাখিনি অকণমান বুজাই দিয়া ট্ৰেডমাৰ্ক আৰু পেটেণ্টটো আপোনাৰ এক ধৰণৰ ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছতে পৰে য'ত নেকি যাৰ মানে আইনে মানে স্বীকৃতিও দিছে আৰু আইনে প্ৰটেক্ট কৰাৰ ব্যৱস্থাখিনিও কৰি দিছে এতিয়া আমি ট্ৰেডমাৰ্কৰ বিষয়ে আহোঁ ট্ৰেডমাৰ্ক প্ৰথমতে ট্ৰেডমাৰ্ক বুলি ক'লে আমাৰ মনত কি আহিব যদি আমি শব্দটোকে আমি ভাঙি দিওঁ ট্ৰেড আৰু মাৰ্ক ইট কনষ্টিটিউটছ অফ টু ৱৰ্ডছ ট্ৰেড আৰু মাৰ্ক ট্ৰেড মানে বেপাৰ বাণিজ্য মাৰ্ক মানে এটা নিৰ্দিষ্ট চিন তাৰমানে মই যোনটো নিৰ্দিষ্ট চিনেৰে মই বেপাৰ বাণিজ্য কৰিম সেইটোৱে মোৰ ট্ৰেডমাৰ্ক হয়নে খুব ধুনীয়া হয় মই সহজ ভাষাত বুজাবলৈ চেষ্টা কৰিছোঁ তোমাৰ ষ্টুডেণ্টখিনিয়ে তোমাক বিৰাট ভাল পায় দেই মই বুজি পাই গৈছোঁ খুব ধুনীয়া বুজোৱা তুমি পঢ়াইছিলোঁ এতিয়া মানে গিভেন অপৰচুনিটি মই পঢ়াই সদায় ভালে পাওঁ কিন্তু এতিয়া ধৰক মই প্ৰেক্টিছে কৰি আছোঁ কিন্তু ষ্টিল মই যদি সময় সুবিধা পাওঁ মই পঢ়াই ভাল পাওঁ মানে এইটো এটা মোৰ মানে হবি বুলিয়ে ক'ব লাগিব কিন্তু এতিয়াও সুযোগ কম পাওঁ কাৰণ কি ধৰক কোৰ্টৰ ব্যস্ততা আপুনিও জানে আপুনিও খুব ব্যস্ত ময়ো ব্যস্ত আমাৰ নিজৰ দৈনন্দিন কেছেছখিনিৰ ওপৰত যদি সময় সুবিধা পোৱা যায় ডেফিনেটলি বাট য়েছ পঢ়াই ভাল পাওঁ বা পঢ়ি ভাল পাওঁ আই কনচিডাৰ মাই চেল্ফ টু বি এ ইটাৰনেল ষ্টুডেণ্ট অফ ল পঢ়ি ভাল পাওঁ আৰু যিখিনি পঢ়িছোঁ ডিছকাছ কৰি বা আৰু ভাল লাগে এতিয়া বাইদেউ এতিয়া ট্ৰেডমাৰ্কৰ বিষয়ত আমি কথা পাতি আছিলোঁ ত' ট্ৰেড আৰু মাৰ্ক ট্ৰেডমাৰ্ক হ'ল যোনটো নিৰ্দিষ্ট চিনেৰে মই বেপাৰ বাণিজ্য কৰোঁ সেইটোৱে মোৰ ট্ৰেডমাৰ্ক এতিয়া আজি টপিক অফ ডিছকাশ্যন বা আমাৰ টাৰ্গেট অডিয়েঞ্চখিনি আপুনি প্ৰথমতে মোক যিহেতুকে ক'লে যে সৃষ্টিশীল ব্যক্তিসকল ৰাইটাৰ ছিংগাৰ মিউজিক ডিজাইনাৰ্ছ তেওঁলোকৰ লগত খাপ খোৱাকৈ মই ট্ৰেডমাৰ্কটো বুজাবলৈ চেষ্টা কৰিম যে বহুত সময়ত আমি দেখিবলৈ পাওঁ যে আমাৰ সৃষ্টিশীল ব্যক্তিসকলে নিজৰ সৃষ্টিখিনিৰে তেওঁলোকে মানে তাৰে কি বুলি কয় এটা আৰ্থিক
তেওঁলোকে এটা লাভালাভ ল'বলৈ তেওঁলোকে চেষ্টা কৰে বা যত্ন কৰে যোনটো অনুচিত নহয় কাৰেক্ট মই এখন কিতাপ লিখিছোঁ মই যদি এখন পাব্লিছ কৰি কেনে মই মানে কি বুলি কয় মাৰ্কেটত মই এৰি দিছোঁ পঠুৱৈ সমাজৰ মাজত তাৰে যোনটো মানে আৰ্থিক মুনাফা হ'ব যদি মই সেইটো পাওঁ সেইটো কোনো বেয়া কথা নহয় ভালেই কথা আচ্ছা তেনেস্থলত তেওঁ যদি প্ৰপাৰলি তেওঁ বেপাৰৰ দিশে যায় তেওঁ নিজৰ পাব্লিছিং হাউচ এটা তেওঁ খোলে সেই পাব্লিছিং হাউচটোৰ যদি এটা প্ৰপাৰ তেওঁ এটা ট্ৰেডমাৰ্ক তেওঁ এটা নিৰ্দিষ্ট বনাই ল'লে ধৰক এতিয়া মোৰ নাম হ'ল পাৰ্থ প্ৰতীম মেধি মই পাব্লিছিং হাউচ খুলি দিলোঁ PPM তাৰমানে PPMটো দেখা পালে মানুহে গম পাব যে এই PPMটো মানে অমুকৰে হয় আৰু এই কিতাপখন যোন মানে PPMে যদি XYZ নামৰ কিতাপ এখন পাব্লিছ কৰে এই XYZ নামৰ কিতাপখন মই PPM পাব্লিকেশ্যনৰ পৰাহে মই কিনিব লাগিব যদি ক'ৰবাত বেলেগত দেখিছোঁ ডেট ইট ইজ পাইৰেটেড কপি যদি আমি পাইৰেচি হয়ে দিছ এ পাইৰেটেড কপি চ' সেইকাৰণে ট্ৰেডমাৰ্কৰ তাৰ নিৰ্দিষ্ট তাৰ এটা মানে উপকৃতাও আছে আৰু তাৰ দৰকাৰো আছে চ' এতিয়া ফৰ এক্সাম্পল ধৰক এতিয়া আমি যদি আমি মানে কি বুলি কয় আপোনাৰ বলিউড হলিউডৰ এক্সাম্পল ল'বলৈ যাওঁ টি চিৰিজ নামৰ এটা কোম্পানী এটা আছে টি চিৰিজ নামৰ কোম্পানীটোৱে বহুত ধৰণৰ আপোনাৰ কি বুলি কয় মানে গান হওক চিনেমা হওক তেওঁলোকে প্ৰডিউচ কৰে বা বনাই হয় এই টি চিৰিজৰ টিটো দেখা পোৱাৰ লগে লগে আমি গম পাওঁ যে এইটো মানে টি চিৰিজৰে তাৰমানে এটা সুকীয়া আইডেণ্টিটি দি দিয়ে তো ঠিক কপিৰাইটৰ নিচিনাই কিন্তু আৰু এটা আপোনাৰ প্ৰশ্ন আহিছে মনৰ ভিতৰত যে মানে ট্ৰেডমাৰ্ক বুলি কওঁতে যেনেকৈ এটা ভিজুৱেলাইজ হৈ যায় ন তেনেকৈ সেই যিটো বিজনেছ হয় যিটো ব্যৱসায় তাতো এটা ব্ৰেণ্ড নেমো হয় চ' ডিফাৰেঞ্চ বিটুইন ট্ৰেডমাৰ্ক আৰু ব্ৰেণ্ড নেমটোৰ ক্ষেত্ৰত তুমি কি বুজাবা ব্ৰেণ্ড নেমটোক যেতিয়া আপোনাৰ লগো আকাৰে বা তাক যেতিয়া তাৰ মানে 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 হেৰি কৰা যায় সেয়ে ট্ৰেডমাৰ্ক হৈ যায় ব্ৰেণ্ড নেম কি ব্ৰেণ্ড নেমটো হ'ল মানে এটা নিৰ্দিষ্ট ব্ৰেণ্ডৰ তাৰ নামটো চ' আপুনি মই এটা সহজ ভাষাত বুজাবলৈ গ'লে কইনটোৰ ইপিঠি মানে এটাই কইন তাৰ ইপিঠি যদি আমি ট্ৰেডমাৰ্ক বুলি কওঁ তো ইপিঠি আপুনি ব্ৰেণ্ড নেম বুলি ভাবিব লাগিব মানে এম আই এবল টু আপোনাক একদম পুৰা বুজি পাইছোঁ তাকে না গোটেই কথাটো এনেকুৱা হৈ পৰে ন ব্ৰেণ্ড নেম আহি যায় ট্ৰেডমাৰ্ক মানে এটাই ইণ্টাৰচেঞ্জেবলি ইউজ কৰা হয় শব্দকেইটা কিন্তু মানে যদি আমি ট্ৰেডমাৰ্ক ইউজ কৰিছোঁ তেতিয়াহ'লে তাৰ মুনাফাটো আমি যদি আমাক কোনোবাই ইনফ্ৰিঞ্জ কৰে লিগেল টাৰ্ম হ'ল আমাৰ লিগেল টাৰ্ম ইজ ট্ৰেডমাৰ্ক যে যদি মোৰ সেই নিৰ্দিষ্ট লগোটো বা নিৰ্দিষ্ট সেই চিহ্নটো মাৰ্কটো কোনোবাই অনৈতিকভাৱে ব্যৱহাৰ কৰি আছে তেতিয়াহ'লে মোৰ ট্ৰেডমাৰ্ক ইনফ্ৰিঞ্জ কৰিলে তো ট্ৰেডমাৰ্ক এক্টৰ আণ্ডাৰত তেওঁ পানিছেবল আৰু ঠিক চেম প্ৰক্ৰিয়া আপুনি ট্ৰেডমাৰ্ক এটা যেতিয়া আপুনি মানে ডেভেলপ কৰিলে এইটো ক্ৰিয়েট কৰা বুলি নকয় ডেভেলপ কৰা বুলি ক'ব ডেভেলপ কৰি কেনে আপুনি তাক ৰেজিষ্টাৰ কৰক সেম প্ৰক্ৰিয়া আপুনি অনলাইন আজিকালি ৰেজিষ্ট্ৰেশ্যন কৰিলে যদি ইনফ্ৰিঞ্জড হয় দেন ডেফিনেটলি ল উইল টেক ইটছ অ'ন কোৰ্চ আৰু দুখীয়া নিৰ্দিষ্ট মানে নিশ্চিতভাৱে যিখিনি পাবলগীয়া শাস্তি পাব এতিয়া মোক অকণমান পেটেণ্টৰ কথা বুজাই দিয়া তুমি পেটেণ্টটো অলপমান ৰিচাৰ্চৰ পিনে আহি যায় হয় পেটেণ্টটো আপোনাৰ মানে এইটো সৃষ্টিয়ে হয় এক ধৰণৰ কিন্তু এইটো অলপমান ইটিছে মানে এইটো ৰিচাৰ্চৰ গণ্ডিত আহে চাইণ্টিষ্টসকলৰ ক্ষেত্ৰত বিশেষকৈ প্ৰযোজ্য হয় পেটেণ্ট এজন চাইণ্টিষ্ট এজনে যেতিয়া এজন নতুন কিবা এটা ফৰ্মুলা তেওঁ বনালে বা নিৰ্দিষ্ট নতুন ধৰণৰ এটা কিবা এটা তেওঁ সৃষ্টি কৰিলে তেতিয়া যাতে সেইটোৰ মানে মানে বেনিফিটছখিনিত সেই বিশেষ ব্যক্তিজনে বা বিশেষ কোম্পানীটোৱে যোনে ফাইনেন্স কৰিছিলে R&D কৰাৰ সময়ত ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টৰ সময়ত তেওঁলোকে পায় তেতিয়া সেইটোক পেটেণ্ট কৰি লোৱা হয় পেটেণ্টৰ কিন্তু পেটেণ্ট কৰা প্ৰচেছটো আমি আমাৰ ভাষাত আমি পেটেণ্ট কৰা প্ৰচেছ বুলি কওঁ মানে পেটেণ্ট ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো পেটেণ্ট কৰা বুলি আমি চলাচল চলে সেইটো অলপমান দীঘলীয়া প্ৰচেছ চ' সেই প্ৰচেছটো এটা সিও একে প্ৰথমতে আপোনাৰ পেটেণ্ট অফিচৰ আণ্ডাৰত পেটেণ্ট আপোনাৰ ৰেজিষ্টাৰ কৰিব লাগিব তাৰে সি পেটেণ্ট নাম্বাৰ পাব চালিজাৰি চাব কাবাৰ কিবা অবজেকশ্যন আছে নেকি তাৰপিছত এটা দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেৰে গৈ পেটেণ্টটো দিয়া হয় পেটেণ্ট দিয়াটো এটা নিৰ্দিষ্ট সময়সীমা থাকে মই এইখিনিতে মই ক'বলৈ বিচাৰোঁ কপিৰাইটৰ ক্ষেত্ৰত যে কপিৰাইট মানে ছাবচিষ্ট কিমান দিন কৰে সেইটো মই থাকি গ'ল মই যদি মই আপুনি এলাউ কৰে কপিৰাইট এইটো ইম্পৰ্টেণ্টে আছিলে কপিৰাইট ছাবচিষ্ট কৰে যোনজন ব্যক্তিয়ে তেওঁ কিবা এটা নতুন বস্তু ক্ৰিয়েট কৰিলে তেওঁ নিজৰ গোটেই জীৱনকালত তেওঁ এনজয় কৰিব পাৰিব সেই ৰাইটছটো তেওঁ
এখন মানে তেওঁ ঢুকুৱাৰ পিছত তেওঁ এখন পৃথিৱী এৰাৰ পিছত আগতে 50 বছৰ আছিলে এতিয়া 60 ইয়াৰ্ছ কৰি দিছে তেওঁৰ ফ্যামিলি মেম্বাৰ্ছ সকলে হেতু এনজয় কৰিব পাৰিব তাৰে বেনিফিটছ খিনি তাৰ পিছত পাব্লিক ডোমেইনত গুচি যায় আচ্ছা যেনেকৈ ধৰক আজি এতিয়া আমাৰ বুঢ়ীআইৰ সাধু লক্ষ্মীনাথ বেজবৰুৱাৰ আঙুলিয়াই লিখা তো আজিৰ তাৰিখত এই কিতাপখন যে পাব্লিক ডোমেইন তাতে এতিয়া কোনো কপিৰাইট ক্লেইম কৰিব নোৱাৰে যে বা লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰয়াত লক্ষ্মীনাথ বেজবৰুৱাৰ তেওঁৰ ঘৰৰ মানুহে ফ্যামিলি মেম্বাৰ্ছ এটো কপিৰাইট দুনিয়া ইম্পৰ্টেন্ট কথা ক'লা তুমি দে এটো হয় হয় এটো মোৰ এৰা পৰি গৈছিলে মই ভাবো হয় বঢ়িয়া মানে আমি মুঠতে ফিউচাৰিষ্টিক ওয়াৰ্কছৰ কাৰণেও কপিৰাইট নহয় ধৰক মই এটা মনে মনে ভাবি আছো যে মই ডিজাইন বনাম কিতাপ এখন মই লিখিম মই গান এখন সৃষ্টি কৰি গানটা সৃষ্টি কৰি আগতীয়াকৈ কপিৰাইট কৰি থওঁ সেইটো নহব হয় বুজিছো খুব বঢ়িয়া আমি মোটামুটি মানে একদম বেসিক যিখিনি কথা আমি অকমান বুজি পালো এতিয়া অকমান তোমাৰ কথালৈ আহো আচ্ছা তোমাৰ কথা তুমি এবিএছ মেকানিজমৰ ওপৰত কাম কৰি আছা এক্সেছ এণ্ড ম্যানুফেকচাৰিং হয় তাত তোমাৰ মানে মাজতে তুমি ইউএনও গৈছিলা ইউএনও গৈছিলো সো অকমান কোৱা না জানিব বিচাৰিছো এই বিষয়টো খুব বেছি ইম্পৰ্টেন্ট এনেকে পাতা কথা নহয় বাৰু এই বিএছৰ ওপৰত আমি ইন ডিটেইলছ পাতিব লাগিছিলে নিশ্চয় মই সমুকে কম বিচাৰিম সমুকে বুজাই দিয়া এক্সেছ এণ্ড বেনিফিট শ্বেয়াৰিং টো এটা নতুন জনাৰ হয় আপোনাৰ কি বুলি কয় যেনেকৈ কপিৰাইট পেটেন্ট ট্ৰেডমাৰ্ক এই ধৰণে আপোনাৰ এক্সেছ এণ্ড বেনিফিট শ্বেয়াৰিঙৰ এক ধৰণৰ জনাৰে হয় ইন্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইটছতে পৰে মূলত আমি এক্সেছ এণ্ড বেনিফিট শ্বেয়াৰিঙৰ থ্ৰুৱেদি আমি ট্ৰেডিশনেল নলেজ হোল্ডাৰ্ছ আৰু ট্ৰেডিশনেল মানে ষ্টেক হোল্ডাৰ্ছ হ'ল ট্ৰেডিশনেল নলেজ হোল্ডাৰ্ছ আৰু আপোনাৰ ফাৰ্মাৰ্ছ সকল তেওঁলোকক প্ৰটেক্ট কৰিবৰ কাৰণে আমি যিখিনি আমাৰ ৰাইটছ দিয়া হয় তাতে এক্সেছ বেনিফিট শ্বেয়াৰিঙৰ হেৰি কৰা হয় মানে সেইটো ইউজ হয় যিহেতুকে এইটো মোৰ নিজৰ ৰিচাৰ্চ এৰিয়া হয় মই থেচিছ মই পিএইচডি মই এইটোতে কৰা এক্সেছ বেনিফিট শ্বেয়াৰিং মই সুবিধা পাইছিলোঁ মোৰ মানে ৰিচাৰ্চৰ সময়তে এজ এ ভিজিটিং ৰিচাৰ্চাৰ মই স্কটলেণ্ডত গ্লাছগোত ইউনিভাৰ্চিটি অফ ষ্টেটলাইডত মই 2018 চনত মানে আণ্ডাৰ প্ৰফেচাৰ এলিসা মৰ্গেৰা তেওঁ খুব স্বনামধন্য ব্যক্তি তেওঁ এই ফিল্ডত এজন অথৰিটি হয় এলিসা মৰ্গেৰা মেডাম তেওঁৰ আণ্ডাৰত মই কাম কৰিবলৈ সুযোগ পাইছিলোঁ য'ত নেকি এক্সেছ বেনিফিট শ্বেয়াৰিঙক মই দহকে মানে বিতংভাৱে মই জানিবলৈ মই সুযোগ পালোঁ আজি হয় বাইদেউ ভাৰতবৰ্ষত মানে ইয়াৰ এৱাৰনেছ খুবেই কম আৰু ইয়াৰ এৱাৰনেছৰ খুব দৰকাৰ আৰু মানে মই নিজে ৰিচাৰ্চ অকল মই থিয়ৰিতে থাকি গ'লোঁ মই প্ৰেক্টিকেলি মই ভাবোঁ মানে মোৰ মনত ইচ্ছা এটা আছে সময় সুবিধা সুযোগ পালে মই নিশ্চিতভাৱে ইয়াৰ মানে এৱাৰনেছৰ কাৰণে মই কাম কৰিব চেষ্টা কৰিম আৰু এক্সেছ এণ্ড বেনিফিট শ্বেয়াৰিং বুলি ক'লে আপোনাক মই একদম 2 মিনিটত ক'বলৈ চেষ্টা কৰিম শব্দটোকে আকৌ ভাঙি দিওঁ যাতে ট্ৰেডমাৰ্ক ভাঙিছিলোঁ এক্সেছ এণ্ড বেনিফিট শ্বেয়াৰিং কিবা এটা বস্তু আমি এক্সেছ কৰি কেনে তাৰ বেনিফিটটো কি ধৰণে শ্বেয়াৰ কৰিম সেইটোৱে হ'ল এক্সেছ এণ্ড বেনিফিট শ্বেয়াৰিং আৰু আপোনাৰ জেনেটিক ৰিচোৰ্চেছৰ ওপৰতে কামটো হয় মানে এক্সেছ কৰিম যদি কিবা জেনেটিক ৰিচোৰ্চেছ যিকোনো ধৰণৰ জেনেটিক ৰিচোৰ্চেছ হ'ব পাৰে হয়তো এটা আপোনাৰ নতুন প্লেণ্ট ভেৰাইটিও হ'ব পাৰে এই প্লেণ্ট অপেন এণ্ডেড কুৱেশ্যনটো থাকি যাওক প্লেণ্ট ভেৰাইটিৰ বিষয়ে আমি ক'ব যাওঁ বাইদেউ আপুনি কেতিয়াবা বিটি কটন বিটি ব্ৰিঞ্জেল আপুনি নাম শুনিছেনে এই লেবৰেটৰীত তৈয়াৰ কৰা যোনবোৰ ফচল কম মানে তাৰমানে লেবৰেটৰীতে কিছুমান মানে ৰিচাৰ্চ কৰি ফচল বনায় আপোনাৰ চিডছ বনায় যিয়ে যাক নেকি কম পানী কম মানে সি বেৰেন লেণ্ডতো আপোনাৰ মানে ধুনীয়াকৈ সি ভাল ফচল দি দিয়ে তো ডেট ইজ হোৱাট সেইটো এটা কোটি কোটি টকা খৰচ কৰি এটা কোম্পানী এটাই চাইণ্টিষ্টে দি কেনে পেটেণ্ট কৰি কেনে এটা আপোনাৰ হেৰি ডেভেলপ কৰে এটা চিড ডেভেলপ কৰে যি মাৰ্কেটত বিক্ৰী কৰা হয় ভাৰতবৰ্ষ হ'ল এখন কৃষি প্ৰধান ৰাজ্য এতিয়া ইয়াতে আমাৰ ফাৰ্মাৰসকলে আমি কেনেকৈ আমাৰ গাঁওবিলাকত আমি সচৰাচৰ দেখিবলৈ পাওঁ যে এই বছৰ যদি মই ধানৰ খেতি কৰিছোঁ যেতিয়া আমি ধানটো চপাম কিছু বিধান আমি ৰাখি ল'ম নেক্সট ইয়েৰৰ কাৰণে আকৌ সেইটোকে চপাই কিনে আকৌ আমি খেতি কৰোঁ কিন্তু এই যোনবোৰ কোটি কোটি টকা খৰচ কৰি কেনে আপোনাৰ যিটো আপুনি বিধান আমি বনালোঁ সেই বিধানটো ইট ইজ মানে বাঞ্ছনীয় হয় যে খেতিয়কজনে প্ৰত্যেক বছৰে বছৰে কিনিব নহ'লেতো ইনফ্ৰিঞ্জমেণ্ট অফ এগেইন আপোনাৰ পেটেণ্ট হ'ব ক্লেশ অফ টু ৰাইটছ হয় এইটো বিষম বাইদেউ আজি আপুনি শেষ নহ'ব না এবিএছৰ ওপৰত এদিন ভালকৈ আমি কথা পাতিম আপোনাক ভালকৈ মই আপুনি মোক এদিন সময় দিব মাতি আনিব মই নিশ্চয়ভাৱে সেইদিনাখন মানে সেইটো কথা আমি পাতিছিলোঁ ন মই যিহেতু এইটো ইমান বেছি ডিমাণ্ডত আছিলে আমাৰ কপিৰাইটৰ ওপৰত সেইকাৰণে মই তোমাৰ লগত ভাবিলোঁ এইটো টপিক পাতোঁ বাট এবিএছ মেকানিজমৰ ওপৰত তুমি মোক গুৰুত্বপূৰ্ণ বিষয় বাইদেউ বহুত গুৰুত্বপূৰ্ণ বিষয় আৰু ইয়াৰ এৱাৰনেছটো প্ৰয়োজনীয় বাইদেউ সেইটো বিষয়ে আমি ভালকৈ এদিন কথা পাতিম
হয় হয় বহুত ভাল লাগিল পাৰ্থ তোমাৰ লগত কথা পাতি আচ্ছা তুমি ইমান কাম কৰি আছা কেনেকৈ ইমান সময় পোৱা আকৌ পলিটিক্সতো আছে দেখোন অসম গণ পৰিষদত তাতে তুমি কি পোষ্টত আছা মই এতিয়া বৰ্তমান অসম গণ পৰিষদৰ মই মানে আপোনাৰ কিবা স্পোক্স পাৰ্চন হিচাপে আছোঁ আৰু আমাৰ যোনটো অসম গণ পৰিষদৰ লিগেল চেল তাৰে মই কনভেনাৰ হিচাপে আছোঁ আমাৰ মই নিজে এজন মানে কি বুলি কয় আপোনাৰ মই সৰুৰে পৰাই মানে সামাজিকভাৱে জড়িত মই নিজকে যুৱক বুলিয়ে ক'ম আৰু মই আপোনাৰ আমাৰ সভাপতি আমাৰ অতুল বৰা ছাৰৰ মই নেতৃত্বত মই মানে তেওঁৰ আইডিঅলজিটো তেওঁক মই ফ'ল' কৰিলোঁ কিন্তু প্ৰগতিশীল জাতীয়তাবাদ আজিৰ তাৰিখত এইটো খুব জৰুৰী এইটো মোৰ ব্যক্তিগত ব্যক্তিগত দৰ্শন এটা চ' সেইটোকে মই আগুৱাই লৈ যাব বিচাৰিছোঁ বা কাম কৰি গৈ আছোঁ অসমৰ বিভিন্ন প্ৰান্তত মই ইতিমধ্যে মোৰ মানে দলৰ মজিয়াৰে যিটো সুবিধা পাইছোঁ কাম কৰিবলৈ সুযোগ পাইছোঁ কাম কৰি গৈ আছোঁ বাইদেউ চ' সেইখিনি ভাল কাম কৰি আছে কোৰ্ট তাৰপিছত পলিটিক্স লগত এইবোৰ নিজৰ ৰিচাৰ্চ ফেকাল্টি চবখিনি মানে ভাল মানে ইমান ডাইনামিক মই সেইটো কাৰণে তোমাক মানে প্ৰথম যেতিয়া লগ পাইছিলোঁ মোৰ মনত পৰে পাৰ্থ চেম্বাৰৰ পৰা যেতিয়া আহোঁ আমি কেইটামান কাম কৰিছোঁ না একেলগে চেম্বাৰত তেতিয়া মোৰ মনত পৰে মানে পাৰ্থ বৰ সঁচাকৈ চোকা ল'ৰা আৰু ৰিয়েলি আজি বহুত ভাল লাগিছে আমি একেলগে কথা পাতি আৰু আহিব লাগিব নিশ্চয় আপুনি আজি এইখিনি মোক সুযোগ দিয়াৰ কাৰণে মই আপোনাক ধন্যবাদ জনালোঁ বাইদেউ আৰু মোক আকৌ এদিন মাতিব বাইদেউ মই নিশ্চিতভাৱে আহিম আৰু সেইদিনাখন আমি এক্সেছ বেনিফিট চেলৰ বিষয়ে কথা পাতিম চিয়'ৰ বহুত ভাল লাগিলে ধন্যবাদ বাইদেউ ধন্যবাদ ধন্যবাদ আপোনালোকে চাই থাকিব লিগেল টক্স উইথ চুমি মেধি আজি খুব ধুনীয়া অনুষ্ঠান হৈছে বিশেষকৈ মই নিজে বহুত শিকিছোঁ যেন লাগিছে আৰু আপোনালোকেও চাগে ভাল পাব জনাব আমাক ধন্যবাদ নমস্কাৰ